গলিয়া টোলগেটখন অবৈধ নেকি? এই টোলগেটখন অবৈধ বুলি দাবী কৰি আজি আম আদমি পাৰ্টিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই টোলগেটখনত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হয়। গলিয়া টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আপ'ৰ এইসকল নেতা কৰ্মীয়ে। নিয়ম উলংঘা কৰি এই টোলগেটখন বহুৱাৰ অভিযোগ আনিছে আম আদমি পাৰ্টিয়ে। প্ৰতিবাদ ৰুধিবলৈ শতাধিক আৰক্ষী CRPF মোতায়েন কৰা হয় টোলগেটখনত আৰু টোলগেটৰ গুণ্ডা বাহিনীয়ে আপ কৰ্মীক এই প্ৰতিবাদৰ মাজতে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। টোলগেটৰ মেনেজাৰৰ নিৰ্দেশত আৰক্ষীৰ সন্মুখতে আক্ৰমণৰ ঘটনা সংঘটিত হয়। আৰক্ষীয়ে পিছত আটক কৰে টোলগেটৰ মেনেজাৰক। আপ কৰ্মী আপ নেতা কমল কুমাৰ মেধিৰ নেতৃত্বত এই প্ৰতিবাদ হৈছিল। টোলগেটত সঘনাই বহু লোকক দুৰ্ব্যৱহাৰ কৰি অহাৰো অভিযোগ আছিল। এই টোলগেটতে আজি প্ৰতিবাদী কাৰ্যসূচীৰ সময়তে সাংবাদিককো অপদস্থ কৰে টোলগেটৰ কৰ্মচাৰীয়ে। টোলগেটৰ কৰ্মচাৰীৰ এই কাণ্ডক লৈ ভৱানীপুৰ আৰক্ষী চকীত সাংবাদিকেও এজাহাৰ দাখিল কৰিছে। আম আদমি পাৰ্টিয়ে আজি যি অভিযোগ আনিছে এই অভিযোগ কিমান দূৰ সঁচা? এই টোলগেটখনে সঁচাকৈয়ে নিয়ম মনা নাই নেকি? আমি গ্ৰাফিক্স আকাৰে সেই তথ্য এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাম। দৰাচলতে এই যিখন টোলগেট গলিয়াত বজালিৰ গলিয়াত যিখন টোলগেট আছে এই টোলগেটখন আৰু বিজনী টোলগেটৰ মাজত দূৰত্ব মাত্ৰ ৪৮ কিলোমিটাৰ। বিজনী পাটগাঁও টোলগেটৰ মাজত দূৰত্ব মাত্ৰ ৫৩ কিলোমিটাৰ। পাটগাঁও শ্ৰীৰামপুৰ টোলগেটৰ মাত্ৰ দূৰত্ব ৫০ কিলোমিটাৰ। এয়া অবৈধ টোলগেট হয় নে নহয়? ৰাজ্যত ১৫০ কিলোমিটাৰৰ ভিতৰত নামনি উত্তৰ অসমত কেনেকৈ ৪খন টোলগেট হ'বলৈ পালে? ৪খনকৈ টোলগেট যি নিয়ম সেই নিয়ম মতে খোলা হোৱা নাই। ৬০ কিলোমিটাৰৰ ভিতৰত প্ৰতিখন টোলগেট হ'ব লাগে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰা সেই ঘোষণা আজিও কিন্তু ৰাজ্যত কাৰ্যকৰী হোৱা নাই, যাৰ বাবে আজি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে আম আদমি পাৰ্টিয়ে। অনিয়মেৰে চলি আছে ৰাজ্যৰ এই ৪খন টোলগেট। আজিৰ যিখন টোলগেটত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল বজালিৰ এই গলিয়া টোলগেটৰ পৰা বিজনীৰ টোলগেটলৈ দূৰত্ব মাত্ৰ ৪৮ কিলোমিটাৰ। ৪৮ কিলোমিটাৰ দূৰত্বৰ ভিতৰত কেনেকৈ হ'ল দুখন টোলগেট? ইয়াৰ বিপৰীতে বিজনীৰ টোলগেটৰ পৰা পাটগাঁও টোলগেটলৈ দূৰত্ব হৈছে ৫৩ কিলোমিটাৰ। আনহাতে পাটগাঁও টোলগেটৰ পৰা শ্ৰীৰামপুৰ টোলগেটৰ মাজৰ দূৰত্ব হৈছে ৫০ কিলোমিটাৰ। অৰ্থাৎ মাত্ৰ ১৫০ কিলোমিটাৰৰ ভিতৰত কেনেকৈ ৪খন টোলগেট হ'ব পাৰে? ১৮০ কিলোমিটাৰ দূৰত্বত হ'ব লাগিছিল এই ৪খন টোলগেট। ৬০ কিলোমিটাৰ ব্যৱধানত থাকিব লাগিছিল টোলগেট কেইখন। কিন্তু এই টোলগেটখন বজালিৰ গলিয়াৰ এই টোলগেটখন যে সম্পূৰ্ণ অবৈধ এই কথা ইতিমধ্যে স্পষ্ট হৈছে। দূৰত্বৰ যি নীতি নিয়ম সেই নীতি নিয়ম মনা হোৱা নাই আৰু কম দূৰত্বৰ ভিতৰতে এতিয়া এই অঞ্চলটোৰ লোকসকলে অতিৰিক্ত টোল কৰ ভৰিবলগীয়া হৈছে। বজালিৰ এই গলিয়াৰ টোলগেট আৰু বিজনীৰ টোলগেটৰ মাজত দূৰত্বৰ ব্যৱধান কিয় মনা নহ'ল? কেন্দ্ৰীয় চৰকাৰৰ যি নিৰ্দেশনা সেই নিৰ্দেশনা কিয় উলংঘা কৰা হৈছে? ৰাজ্যত ৪খনকৈ নিয়ম উলংঘা কৰি এনে টোলগেট কেনেকৈ স্থাপন হ'বলৈ পালে? আজি আম আদমিয়ে এই প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই প্ৰতিবাদৰ মাজতে আমি গ্ৰাফিক্সসহ আপোনালোকক এই তথ্য দেখুৱাইছোঁ যে ক'ত কিমান নিৰ্দেশনা